গুৱাহাটী বিশ্ববিদ্যালয় আৰু তেওঁ গুৱাহাটী বিশ্ববিদ্যালয় অৰ্থাৎ গুৱাহাটী ইউনিভাৰ্চিটি আৰু তেওঁ দুটা শব্দ একেলগে শুনিবলৈ বহুত মধুৰ লাগে। মই আছিলোঁ তেতিয়া HS ফাৰ্ষ্ট ইয়াৰ আৰু তেওঁ আছিলে MSc ফাৰ্ষ্ট ইয়াৰ। বহুত বেছি ডিফাৰেণ্ট আছিলে আমাৰ মাজত। এযোৰ নহয় আন বেলেগ। তেওঁ আছিলে সহজ সৰল চোকা বুদ্ধি আৰু আনপিনে মই কলেজৰ কাম এটাত গুৱাহাটী ইউনিভাৰ্চিটিলৈ গৈছিলোঁ। মই আৰু মোৰ লগৰ এজনী গুৱাহাটী ইউনিভাৰ্চিটিত ভৰি ৰাখোঁতে দেখিছিলোঁ তেওঁ লগৰ লগত হাঁহি ধেমালি কৰি আছিলে। নাজানো মই তেওঁক দেখি কিয় থৰ লাগি গৈছিলোঁ। লগৰজনীয়ে মাতি থকা মই শুনিয়ে পোৱা নাছিলোঁ। লগৰজনীয়ে মোক ঐ ব'ল না বুলি কৈ তাৰ পৰা টানি লৈ গৈছিলে। মই ক'লোঁ ঐ চানা সেইটো ল'ৰাটো কিমান ধুনীয়া বাদ দে না তাৰ হাঁহি চানা। আই থিংক আই লাইক হিম। তাই ঘপককৈ কৈ দিলে তই কিনো ক'ব আহিছ হা? 1 ছেকেণ্ডতে কোনে কাক লাইক কৰিব পাৰেনো? না জান না পেহচান এইবোৰ বাদ দে, সিটোৰ পিনে চোৱাই নাই। এখন্তেকৰ বাবে ভাবিও ল'লোঁ তাই ঠিকেই কোৱা বুলি, কিন্তু পিছত কথাষাৰ আওকাণ কৰি ক'লোঁ ধেৎ তই একো নজনা। তাৰপিছত আমি নিজৰ কামত লাগি গ'লোঁ। মই মানুহটোৱে তাইৰ লগত আছিলোঁ, কিন্তু মোৰ মনটো তেতিয়াও গেটখনতে আছিলে। মোৰ চকুজুৰিয়ে কেৱল মাত্ৰ তেওঁকে বিচাৰি আছিলে। সিদিনা আমাৰ কামটো নহ'ল। মোৰ মনটো যেন ভাল লাগিছিলে সিদিনা কামটো নোহোৱা বাবে। কিয়? আৰু যে কালি আকৌ আহিব পাৰিম। কিন্তু লগৰজনীৰ বহুত খং উঠিছিলে। তাইৰ মুখত খং আৰু মোৰ মুখত আকৌ এদিন আহিব পোৱাৰ সুখ। তাৰ পৰা ওলাই আহি থাকোঁতে কেৱল মাত্ৰ তেওঁকে বিচাৰি আছিলোঁ, কিন্তু নাই দেখা নাপালোঁ। ঘৰত আহি থাকোঁতে কেৱল মাত্ৰ তেওঁৰ কথাকে ভাবি আহি আছিলোঁ। গোটেই ৰাতিটো কেৱল মাত্ৰ তেওঁৰ কথাকে ভাবি আছিলোঁ। তেওঁৰ হাঁহি, তেওঁৰ সেই নীলাবৰণীয়া চকুজুৰি, কি যে কম। মোবাইলটো হাতত তুলি লৈ ইনষ্টাগ্ৰাম ফেচবুক সকলোতে চাৰ্চ কৰিব ধৰিলোঁ, কিন্তু নাই ক'তো নাপালোঁ। মনটো মোৰ ট'টেলি সেমেকি গৈছিলে। নাজানো কি হৈছিলে মোৰ লগত, নাজানো এয়া প্ৰেম নে অন্য কিবা, মই একো জনা নাছিলোঁ। ৰাতিটো যেনি পাৰ কৰিলোঁ। ৰাতিপুৱা আকৌ ওলালোঁ গুৱাহাটী ইউনিভাৰ্চিটিলৈ বুলি। আজি অলপ ষ্টাইল কৰিলোঁ অইন দিনাতকৈ। মনত বহুতো হেঁপাহ আৰু আশালৈ ওলাইছিলোঁ। আৰু এইপিনে লগৰজনী খঙত কৈ আছিলে আজি কাম নহ'লে তাই হেনো এক্সামেই নিদিয়ে। মোৰ কিন্তু টেনশ্যন নাছিলে, হ'লে হ'ব কা নহ'লে নাই। যি ইউ পালোঁ, যি ইউৰ মেইন গেটখনেই আছিলে মোৰ টাৰ্গেট। যি ইউৰ গেট পাওঁতে এজনৰ লগত মই খুব জোৰে খুন্দা খালোঁ। খুন্দা খাওঁতে মই ওপৰৰ পিনে নোচোৱাকৈ গালি দিব ধৰিলোঁ। ধেৎ তেৰি, কিমান আশাত আজি ষ্টাইল কৰি আহিছিলোঁ, চব নষ্ট কৰি দিলে। তেনেতে আনপিনৰ পৰা এটি মিঠা মাত ভাহি আহিলে, আই এম ছ' চৰি। মই ওপৰৰ পিনে চাই দেখিলোঁ সেই ল'ৰাজনে আছিলে। তাৰপিছত তেওঁ কি কৈ আছিলে মই একোকে শুনি নাপালোঁ। কেৱল তেওঁৰ সেই নীলাবৰণীয়া চকুজুৰিত ডুব গৈছিলোঁ মই। তেওঁ হেনো মোক এইজনী কি আচৰিত তই এনেকৈ কৈ গুচি গৈছিল। মোক লগৰজনীয়ে গাত হাত দি মাত দি আছিলে, ঐ কি ভাবত বিভোৰ হলিনো? গ'লগৈ তেওঁ। মই ক'লোঁ ক'ত গ'ল? তাই ক'লে তোক এইজনী কি আচৰিত বুলি কৈ পেলাই সেইপিনে গুচি গ'ল। মই ক'লোঁ ঐ শুন না, মই যে কালি দেখিছিলোঁ ল'ৰাজন, এইজনে জানা সেইজন। এইবাৰতো মই পাক্কা চিয়ৰ মই যে তাক লাইক কৰিব লৈছোঁ। তাই ক'লে
থৈ দে তোৰ কথা, বল ইয়াৰ পৰা। যাব ওলতে এখন ID কাৰ্ড পৰি থকা পালোঁ। উঠাই লৈ তেওঁৰ ফটোখন দেখিলোঁ। মই ওচৰত তেওঁ আছে নেকি চালোঁ, নাই, ক'তো নাই। পিছত দেখি নাপায় নিজৰ লগতে ৰাখিলোঁ। কাৰ্ডখনত মই কেৱল তেওঁৰ ফটোখন চাইছিলোঁ, বাকী একো চোৱা নাছিলোঁ। আমি যোৱা অফিচ ৰুমৰ মানুহ এজনে ক'লে, তোমালোকে তলত যোৱা, এজন টুনটুন নামৰ ল'ৰা লগ পাবা আৰু তাৰ হাতত দি থৈ যাবা এখন, মই তাক কল কৰি জনাই থ'ম। আমাৰ টুনটুন নামটো শুনি হাঁহি উঠিছিলে। মই ক'লোঁ, কি যে নাম টুনটুন। আমি তলত গৈ দেখিলোঁ যে ল'ৰা এজন তলত থিয় হৈ আছিলে। মই আকৌ লগৰজনীক ক'লোঁ, টুনটুন। লগৰজনীয়েও ল'ৰাজনক মাত দিলে, টুনটুন দা নেকি? পিছৰ পিনে ঘূৰি চাওঁতে দেখিলোঁ তেওঁৱেই হয়। মই আকৌ তেওঁক দেখি তেওঁৰ চকুজুৰিত ডুব যাব ধৰিলোঁ। মোৰ লগৰজনীয়ে মোৰ কাণত ক'ব ধৰিলে, এতিয়া ক না, এতিয়া ক টুনটুন বুলি, এতিয়া। মই এটি মিচিকীয়া হাঁহি মাৰি আকৌ ডুব যাব ধৰিলোঁ তেওঁৰ চকুত। তেতিয়া মোৰ লগৰজনীয়ে ক'লে, ঐ আকৌ বৰফ হৈ গ'লি যে। আকৌ মই নিজৰ বাস্তৱ জগতলৈ ঘূৰি আহিলোঁ। তেওঁ ক'ব ধৰিলে, এইজনী বৰ আচৰিত দেই, ঐ মিছ আচৰিত, কিন্তু থৰ লাগি যোৱানো বাৰ বাৰ। মোৰ বৰ লাজ লাগিলে তেওঁৰ কথাত। মই ক'লোঁ, কোন মিছ আচৰিত? সেইপিনৰ পৰা তপৰাই উত্তৰ দিলে, তুমি আকৌ বুলি কৈ হাঁহিবলৈ ধৰিলে। এইখন আপোনাক দি দিব দিছে, মই খঙত কৈ দিলোঁ। মোৰ লগৰজনীয়ে ক'লে, আহিছোঁ দাদা। যাব ওলাওঁতে তেওঁ মোক পিছৰ পৰা মাত লগালে, ঐ মিছ আচৰিত, এইখন তোমাৰ নে? মই ঘূৰি চাই দেখিলোঁ মোৰ ৰুমালখন তেওঁৰ হাতত আছিলে। তেওঁ ক'লে, অথনি তুমি খুন্দা মাৰিছিলা যে, তেতিয়া পৰিছিলে আকৌ। মই হাতৰ পৰা ৰুমালখন লৈ তেওঁক ক'লোঁ, জানি বুজি খুন্দা মাৰা নাছিলোঁ নহয়। তাৰপিছত মই আৰু মোৰ লগৰজনী গুচি আহিলোঁ তাৰ পৰা। তেওঁ ক'লে, বাই মিছ আচৰিত। মোৰ ID কাৰ্ডখনৰ কথা মনত আছিলে, তথাপিও নাজানো কিয় মোৰ দিবৰ মন নগ'ল। নাজানো কিয় আজি CUৰ বতাহতো যেন তেওঁৰে ছবি ভাহি আহি আছিলে। ঘৰ পাই ID কাৰ্ডখন ভালদৰে চালোঁ। তেওঁৰ নাম ঠিকনাৰ লগতে আৰু এটি বস্তু আছিলে, তেওঁৰ ফোন নম্বৰটো। মোৰ মোবাইলটোত ডায়েল কৰিলোঁ নম্বৰটো। ডায়েল কৰিলোঁ যদিও কণ্টেক্ট কৰিব নোৱাৰিলোঁ। নাজানো কিয় ইগো এটা আহি গৈছিলে আৰু সাহসো নহ'ল। সময় বাগৰিবলৈ ধৰিলে এদিন দুদিনকৈ। এদিন ভাবিলোঁ, ID কাৰ্ডখন আমাৰ কাৰণে ইমান প্ৰয়োজন আৰু তেওঁৰ কাৰণে কিমান যে প্ৰয়োজন হৈ আছে। পলম নকৰি তেওঁক কল লগালোঁ। হেল্ল', টুনটুন দা নেকি? হয়, কোনে ক'লে? সিপিনৰ পৰা ক'লে, এয়া মই। কোন মই? এয়া যে মই খুন্দিয়াইছিলোঁ যে, মিছ আচৰিত। আচ্ছা, বাৰু নাম্বাৰটো ক'ত পালা? মই তেওঁক সকলোবোৰ কথা কৈ দিলোঁ। তেওঁ মোক GUৰ গেটলৈ লৈ যাব ক'লে। পিছদিনা মই GUলৈ বুলি ওলালোঁ। আজি অলপ আকৌ ষ্টাইল কৰিলোঁ। গৈ পাই তেখেতক মই কল লগালোঁ। তেওঁ আহি মোক হেল্ল' মিছ আচৰিত বুলি ক'লে। নাজানো কিয় নামটো মোৰ বেয়া লগা নাছিলে, তেওঁৰ মুখত আৰু বেছি ভাল লাগিছিলে। মই ID কাৰ্ডখন দি দিলোঁ। তেওঁ মোক চাহ খাব লগ ধৰিলে। মই বেলেগ এদিন খাম বুলি ক'লোঁ আৰু ঠিক আছে বুলি তেওঁ ক'লে। কল কৰি থাকিবা সময় পালে। মই হ'ব বুলি কৈ আহিলোঁ। নাজানো কিয় মোৰ মন যোৱা নাছিলে তেওঁৰ পৰা দূৰত আহিব। তেওঁৰ সেই নীলা বৰণৰ চকুজুৰি আঁতৰত মোৰ যেন যাবৰ মন নাছিলে। তেওঁ মোক মাজে মাজে ফোন কল কৰে। আমি প্ৰায় টাইম স্পেণ্ড কৰিবলৈ ধৰিলোঁ। আমাৰ পচন্দ, আমাৰ অপচন্দ সকলোবোৰ কথা পাতিবলৈ ধৰিলোঁ। আমাৰ মাজত কেৱল মাত্ৰ এটা কথাই মিলিছিলে, অসমীয়া গান এটি।
তেওঁ মোক প্ৰায়ে এইটো ছং শুনাইছিলে। সময়ৰ লগে লগে আমি বহুত ক্ল'জ হ'ব ধৰিলোঁ। আপুনিৰ পৰা তুমিত আহিলোঁ, টুনটুনদাৰ পৰা টুনটুনত আহি গ'লোঁ। তেওঁৰ মোৰ প্ৰতি থকা মৰম, তেওঁ মোৰ প্ৰতি কৰা ব্যৱহাৰ, মোৰ লগত যেনেকৈ কথা পাতে, টাইম স্পেণ্ড কৰে, মই ভাবিবলৈ লৈছিলোঁ তেওঁ মোক লাইক কৰে বুলি। আৰু যিটো মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল আছিলে। এনেতে এদিন মোক টুনটুনে ফেচবুকত ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠালে। মই একচেপ্ট কৰি মই তাৰ প্ৰফাইলটো চাবলৈ অন কৰিলোঁ। তলৰ পিনে আহোঁতে তেনেতে দেখিলোঁ ইন এ ৰিলেশ্যনশ্বিপ উইথ মনীষা দত্ত। মই অলপ সময়ৰ বাবে ধমকি ৰ'লোঁ। এনে লাগিছে যেন মোৰ চাৰিওপিনে অন্ধকাৰ নামি আহিছে। মোৰ চকুজুৰি ভৰি পৰিছিলে, ওঠ দুটি কঁপিব ধৰিলে। লাহে লাহে মোৰ গালেৰে নামি আহিলে ইমান সময়ে যে চকুত জমা হৈ আছিল সেই পানীখিনি। জোৰ জোৰকৈ কান্দিব মন গৈছিলে মোৰ। মই খপা খপা হাতেৰে মই তেওঁৰ গাৰ্লফ্ৰেণ্ডজনীৰো একাউণ্ট চালোঁ। ছেম তেওঁৰ দৰে পিকচাৰবোৰ লগোৱা আছিলে। খং, অভিমান সকলোবোৰে মোক আগুৰি ধৰিলে। অলপ সময় ভাবিলোঁ তাক কল লগাই মনৰ খংবোৰ উৰাই দিওঁ নেকি। কিন্তু অলপ সময় শান্ত হৈ নিজকে বুজালোঁ তেওঁ কেতিয়াও কোৱা নাছিলে মোক লাইক কৰে বুলি, ভাল পাওঁ বুলি। না মই তেওঁক কৈছিলোঁ। মইহে পাগলৰ দৰে যা তা ভাবি লৈছিলোঁ। মোৰ কাৰণে সেই ৰাতিটো বহুত দীঘলীয়া হৈ পৰিছিলে। যেনি তেনি পাৰ কৰিলোঁ মই ৰাতিটো। সিদিনাৰ পৰা মই তাক এভইড কৰা হৈ গ'লোঁ। তাৰ কল আহিলে মই বিজি থকা বুলি কৈ দিওঁ। মই আকৌ তুমিৰ পৰা আপুনিত আহিলোঁ, সিৰ পৰা তেওঁত আহিলোঁ। এদিন মই তেওঁৰ কল ৰিচিভ কৰিলোঁ। কি হ'ল আজিকালি, বয়ফ্ৰেণ্ডৰ লগত বিজি নেকি? সেই পিনৰ পৰা তেওঁ ক'লে। মই ক'লোঁ যাক বিচাৰিলোঁ তাক নাপালোঁ। মই আৰু একো নকৈ কল কাটি তেওঁ সকলোতে ব্লক কৰিলোঁ। জানো মই তেওঁৰ যে ভুল নাই, মই তেওঁক দোষো দিব বিচৰা নাই। মাত্ৰ তেওঁক ব্লক নকৰিলে মোৰ ভঙা অন্তৰখন কেতিয়াও জৰা দিব নোৱাৰিম। এইবোৰ ভাবিয়ে ব্লক কৰি আঁতৰি গ'লোঁ চিৰজীৱনৰ বাবে। তেওঁ মোক মাজে সময়ে কল কৰে, মই গম পাওঁ। আজিও তেওঁৰ ফটোটো চকুজুৰিত মই ডুব গৈ থাকোঁ। জীৱনত আৰু কেতিয়াও তেওঁৰ সমান কাকো ভাল পাব নোৱাৰিম, সেইটো মই ভালদৰে জানো। তথাপিও এতিয়া সকলোবোৰ মই ভৱিষ্যতৰ হাতত এৰি দিছোঁ। তেওঁক নেদেখাৰ আজি 4 বছৰে হ'ল। মাথো এয়াই আশা কৰোঁ তেওঁ যাতে কুশলে থাকে, নিজৰ প্ৰিয়জনীৰ লগত শান্তিত থাকে।